ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তীৰ্থনাথ শৰ্মাদেৱৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য তোমালোকে পঢ়িবা, লেখক পৰিচিতি পঢ়িবা, নিজেই পঢ়িবা, তেওঁৰ লেখা মেলাবিলাকৰ বিষয়েও গম পাবা। আমি পোনে পোনে মূল পাঠলৈ যাম, কিয়নো আমাৰ সময় যিহেতু খুব কম সময়ৰ ভিতৰত আমি যিহেতু এই ভিডিঅ'টো কৰিব লাগিব, গতিকে আমি পোনে পোনে মূল পাঠলৈ যাম। পাঠটি হ'ল ভাৰতীয় আদৰ্শত বৈৰাগ্য আৰু ইয়াৰ লিখক হ'ল তীৰ্থনাথ শৰ্মা। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত উপজা বৈৰাগ্য নহয়। তোমালোকে মন দিবা, প্ৰতিটো বাক্য বৰ ইম্পৰ্টেণ্ট, বুজি পাব লাগিব প্ৰতিটো বাক্য, তাৰ অন্তৰালত থকা কথাখিনি। বৈৰাগ্য মানে হৈছে ইন্দ্ৰিয় ভোগৰ প্ৰতি আসক্তি, অনাসক্তি। ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি। আসক্তি মানে বিচৰা, অনাসক্তি মানে প্ৰয়োজন নাই, আসক্ত হৈ নাথাকে। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত উপজা বৈৰাগ্য নহয়। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম, ই এটা মানসিক অৱস্থা। ত্যাগ কৰা, কিবা এটা দিয়া আনক। ভাৰতীয় আদৰ্শত ইয়াৰ স্থান অতি উচ্চ, কিন্তু ই এনেকুৱা নহয় যে নিদিলে নহয় আৰু দি পেলাইও মনত অসন্তোষ থাকিল, তেনেকুৱা ধৰণৰ ত্যাগ নহয়। ই এটা বিশেষ মানসিক অৱস্থা, অৰ্থাৎ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন যুঁজত পৰাজয় বৰণৰ তুল্য। মন দিবা কথাটো, নিষ্কৰ্মাৰ জিৰণিৰ কথাটো যেনেকৈ অৰ্থহীন, যাৰ বিশেষ একো কাম নাই, দিনটো এনেই শুই বহি কটায়, তেওঁ আকৌ জানো জিৰণি লোৱাৰ কিবা অৰ্থ আছে? অৰ্থ একো নাই। সেইদৰে নথকাৰ ত্যাগ, যাৰ একো নিজৰে নাই, তেওঁনো কি ত্যাগ কৰিব? সেইটোও অৰ্থহীন। আকৌ লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি, লাগিছিল মোক বস্তুটো, যিকোনো এটা বস্তু বিচাৰি বিচাৰি হাবাথুৰি খাই নাপালোঁ, তাৰপিছত বৈৰাগ্য, নালাগে আৰু মোক, ত্যাগ কৰিলোঁ, সেইটোও শুদ্ধ নহয়। সেইটো পৰাজয় বৰণৰ তুল্য বুলিয়ে কৈছে। গতিকে ত্যাগ আমি কেনেকৈ কৰিব লাগিব? থকাৰ পিছত, প্ৰতিটো বস্তুৰ প্ৰতি মোহগ্ৰস্ত নোহোৱাকৈ থাকিব পাৰিব লাগিব, তেতিয়াহে প্ৰকৃত অৰ্থত ত্যাগ আৰু বৈৰাগ্য শব্দ দুটাৰ মূল্য থাকিব। ইয়াত কৈছে, থাকিও সংযতভাৱে ভোগ কৰা আৰু বিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাহে প্ৰকৃত ত্যাগ। থাকিও সংযতভাৱে ভোগ কৰা, আছে বুলিয়ে যে চব খাই পেলাম, ভোগ কৰিম, তাৰ কোনো মানে নাই। সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাহে প্ৰকৃত ত্যাগ। বিভাজন, সমবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি, প্ৰকৃত কামত ত্যাগটো আমাৰ লাগিব, কামত দিব লাগিব ত্যাগে। থাকিও সংযতভাৱে ভোগ কৰিব জানিলেহে আমি বৈৰাগী হ'ব। বৈৰাগ্য বোলা কথাটোৰ প্ৰকৃত মূল্যটো তেতিয়াহে আমি পাম। পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য। আসক্তি নাই, মজি যোৱা নাই, সেই বস্তুটোৰ প্ৰতি ভাগি পৰা নাই, লাগিবই, এনেকুৱা ধৰণৰ এৰিব নোৱাৰা মোহগ্ৰস্ত হৈ পৰা নাই। আছে কিন্তু আসক্তি নাই, মোহগ্ৰস্ত হৈ পৰা নাই, সেয়াহে প্ৰকৃত বৈৰাগ্য। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। 4টা বিভাগত বিভক্ত আছিলে ভাৰতীয় আদৰ্শত জীৱন। কেনেকৈ? ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। ব্ৰহ্মচৰ্য ছাত্ৰ-ছাত্ৰী অৱস্থাৰ ছাত্ৰ জীৱনৰ সময়খিনি, তাৰপিছত বিয়া বাৰু পাতি সংসাৰ কৰা সময়খিনি গাৰ্হস্থ্য, তাৰ পিছৰ পৰ্যায়ৰখিনি বানপ্ৰস্থ আৰু একেবাৰে বৃদ্ধ সময়ৰখিনি হৈছে সন্ন্যাস।
গতিকে ভাৰতীয় আদৰ্শত কি কৈছে গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতে বানপ্ৰস্থৰ সন্ন্যাসৰ বিধান দিয়া হৈছে গতিকে ডেকা কালতে সন্ন্যাসী হ'বলৈ কোৱা নাই লোভ মোহ সকলো বাদ দি ডেকা বয়সতে সন্ন্যাসী হ'বলৈ কোৱা নাই নিৰ্দিষ্ট 4টা খলপ এই 4টা খলপৰ মাজেদি মানুহৰ জীৱনটো বিভক্ত কৰি থৈছে সমাজৰ আগত দৰিদ্ৰ আৰু অভাৱে বেৰি থকা জীৱন এটাৰ দৈন্য চিত্ৰ এখন আমাৰ মূল শাস্ত্ৰবোৰে দাঙি ধৰা নাই গতিকে শাস্ত্ৰ বুলি কওঁতে যে তাত দুখীয়া মানুহৰ চিত্ৰ এখন থাকিব ধৰ্মীয় কথা এটা বুলি কোৱাৰ লগে লগে আদৰ্শৰ কথা বুলি কোৱাৰ লগে লগে ত্যাগৰ কথা কোৱাৰ লগে লগে বৈৰাগ্যৰ কথা কোৱাৰ লগে লগে নিৰাসক্ত অৱস্থাৰ কথা কোৱাৰ লগে লগে যে এখন দৈন্য চিত্ৰ মানে একেবাৰে দুখীয়া ছবি এখনেই যে থাকিব সেয়া কিন্তু আমাৰ শাস্ত্ৰবিলাকে ক'তো শিকোৱা নাই ভোগো কৰিব লাগিব কিন্তু নিৰ্দিষ্ট এটা হিচাপত ত্যাগ কৰিব পৰাকৈ ত্যাগ কৰি যিখিনি থাকিব সেইখিনিহে ভোগ কৰিব লাগিব সেইদৰে নিষ্কৰ্মাৰ কেলেহুৱা জীৱনধাৰাৰ প্ৰশংসাও কেতিয়াও কৰা নাই আমাৰ শাস্ত্ৰবোৰে কেতিয়াও নিষ্কৰ্মাৰ কেলেহুৱা জীৱনৰ কথা প্ৰশংসা কৰা নাই কৃষ্ণই কি কৈছিলে গীতাত কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ ভূমা তে সংগো হস্ত কৰ্মণি যে কৰ্মতহে তোমাৰ অধিকাৰ ফলাফলত তোমাৰ অধিকাৰ নাই ফলদাতা মোৰ হাতত মানে কৃষ্ণৰ হাতত গতিকে তুমি কৰ্ম কৰি যোৱা আৰু ভাল কামৰ বিনিময়ত ভাল ফল পাবা আৰু কামটো যদি তোমাৰ ভাল নহয় তেতিয়াহ'লে তুমি ভাল ফল আশা কৰিব নোৱাৰিবা ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ এই যে ভাৰতীয় আদৰ্শ ভাৰতীয় চিন্তা চেতনা এই সকলোবিলাক কিন্তু একমাত্ৰ এখন পুথিৰ ওপৰতে নিৰ্ভৰশীল এখন পুথি নহয় 4খন বেদ ঋগ্বেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ এই 4খন বেদৰ ওপৰত নিৰ্ভৰ কৰিয়ে ভাৰতীয় সকলো ধৰণৰ শাস্ত্ৰ ভাৰতীয় সংস্কৃতি ভাৰতীয় আদৰ্শ গঢ়ি উঠিছে গতিকে সেইভাবে কৈছে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ ঋগ্বেদৰ মন্ত্ৰবিলাকত আৰু ঋষিসকলৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায় গতিকে কি কৈছে ঋগ্বেদৰ মন্ত্ৰবিলাকত ঋষিসকলৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায় সমৃদ্ধিময় সকলো থকা জীয়াই থাকিবলৈ আমাক যিবোৰ উপাদানৰ প্ৰয়োজন যিবোৰ উপাদানৰ দ্বাৰা আমি জীৱনটো উপভোগ কৰিব পাৰিম সেই সকলোবিলাকৰ সম্বন্ধে সমৃদ্ধিময় জীৱন এটা সমৃদ্ধিময় সমাজ এখন গঢ়ি তোলা সন্দৰ্ভত ঋগ্বেদত পৰিচয় পোৱা যায় উপনিষদৰ আধ্যাত্মিক শিখৰতো আমি সেই একেধৰণৰ জীৱনাদৰ্শৰ নিৰ্দেশ দেখোঁ এই আদৰ্শও কৰ্ম কৰাৰ আদৰ্শই কেৱল সেই কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ পাওঁ এই কৰ্ম কৰাৰ কৌশলকে পিছত ভগৱদ গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰা হৈছে গতিকে কৰ্ম কৰাৰ যিটো কৌশল তাকে কোৱা হৈছে কৰ্মযোগ কৰ্ম আমি কৰিবই লাগিব যাৰ যিটো কাম আমি কৰিবই লাগিব আৰু ভাল কামৰ ফল সদায় ভাল হ'ব বেয়া কামৰ ফল সদায় বেয়া হ'ব কামটো আমি যিমান ভালকৈ কৰিম ফলাফল আমাৰ সিমান ভাল হ'ব আৰু বেয়া যিমান কৰিম সিমান বেয়া হ'ব গতিকে কামৰ ওপৰতে সকলো নিৰ্ভৰশীল কৃষ্ণও আনকি কৈছিলে যে তেওঁ বহি থকা নাই তেওঁ ইচ্ছা কৰা হ'লে বহি থাকিব পাৰিলেহেঁতেন তেওঁতো ভগৱান তেওঁ স্বয়ং সম্পূৰ্ণ বিষ্ণু কিন্তু তেওঁ বহি থকা নাই তেওঁ নিজৰ কাম কৰি আছে গতিকে আমি সৰ্বসাধাৰণ মানুহে সাধাৰণ নৰমনিছে আমাৰ নিজৰ কামখিনি কৰিব লাগিব ছাত্ৰসকলৰ কাম কি ছাত্ৰানাং অধ্যয়নং তপঃ খেতিয়ক এজনে যদি শাওণমহীয়া বৰষুণ দিছে বুলি শুই থাকে আজি বৰষুণ দিছে নাযাওঁ আজি ৰ'দ দিছে নাযাওঁ তেতিয়া তেওঁ জানো পিছত আহিন কাতি মাহত আঘোণ মাহত ভঁৰাল ভৰা ধান দেখিবলৈ পাব জানো নেপায় প্ৰতিটো কৰ্মৰ মানুহৰে সঠিক সময়ত সঠিকভাৱে যদি নিজৰ কাম ভাগ নকৰে তেতিয়াহ'লে তাৰ ফলাফল আশা কৰি থকাটো মূৰ্খামি যেন লাগে
এখন সমাজৰ আদৰ্শ কি তাক জানিব যদি খোজো তেনেহ'লে সেই সমাজৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্ৰামত প্ৰবৃত্ত হ'ব খোজা ছাত্ৰসকলৰ আগত সেই যুগৰ মনীষী আৰু শিক্ষকসকলে কি উপদেশ দিয়ে, কি আদৰ্শ পালনৰ কাৰণে উদগনি দিয়ে, সেই কথাবোৰ অনুধাৱন কৰিব লাগিব। উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে এইদৰে উপদেশ দিছিলে। গতিকে আমি সমাজখনৰ বিষয়ে কেনেকৈ গম পাম বুলি কৈছে যে উঠি অহা প্ৰজন্মটো ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক শিক্ষকসকলে মনীষীসকলে কি উপদেশ দিয়ে, কি আদৰ্শ পালনৰ কাৰণে উদগনি দিয়ে, সেই কথাবোৰৰ ওপৰত নিৰ্ভৰ কৰি সমাজখনৰ বিষয়ে জনা যাব। তাৰমানে সমাজখনৰ বিষয়ে তুমি যদি জানিব খোজা তেতিয়াহ'লে দুটা শ্ৰেণীৰ মানুহৰ ওপৰত অধ্যয়ন কৰিলে তুমি সমাজখনৰ বিষয়ে এটা ধাৰণা ল'ব পাৰিবা। সেইটো হৈছে প্ৰথম ছাত্ৰ ছাত্ৰীসকল, শিক্ষাৰ্থীসকল, আৰু দ্বিতীয় হৈছে শিক্ষকসকল, মনীষীসকল। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক কি উপদেশ দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকসকলৰ পৰা বা মহান লোকসকলৰ পৰা কি ধৰণৰ উপদেশ বাঞ্ছা কৰে, এই দুয়োটা কথাৰ ওপৰত নিৰ্ভৰ কৰি সমাজখনৰ চৰিত্ৰটো আমি গম পাম। সেইকাৰণে উপনিষদৰ যুগত কি বুলি কৈছিলে, গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ যোৱাৰ আগমুহূৰ্তত যেতিয়া শিক্ষা শেষ কৰি পেলাই ঘৰলৈ যায় তেতিয়া কৈছিলে সত্য ক'বা, ধৰ্ম আচৰণ কৰিবা, দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ'বা। সত্য কথা ক'বলৈ কৈছিলে। হয়, সঁচাৰ শক্তি সদায়ে বেছি, সত্য কথাৰ শক্তি সদায়ে বেছি, আৰু সত্য সদায়ে এটা সত্য, মিছা কথা কিন্তু সদায়ে বেলেগ। কাৰণ আজি এটা সত্য কথা কৈছা, পূবে সূৰ্য উদয় হয়, সত্য চিৰন্তন, সেইটো তুমি কাইলৈও ক'ব লাগিব, পৰহিলৈও ক'ব লাগিব। কিন্তু তুমি আজি এটা কথা ফাঁকি দিলা, মিছাকৈ ক'লা, কৈ পাহৰি থাকিলা, পিছদিনা আকৌ তোমাক সুধিলে আগদিনা তুমি কি মিছা কথা কৈছিলা মনত নাই, আকৌ এটা মিছা কথা ক'লা। এটা মিছা কথাক ঢাকিবলৈ তুমি আৰু এটা মিছা কথা ক'বলগীয়া হ'ল। কিন্তু সত্যৰ ক্ষেত্ৰত তেনেকুৱা কোনো কথা নাহে, সত্য হৈছে চিৰন্তন। ধৰ্ম আচৰণ কৰিবলৈ কৈছে। ধৰ্ম মানে কেৱল তাল খোল বজাই নাম কীৰ্তন কৰি প্ৰসাদ খাই নামঘৰে মন্দিৰে মছজিদে গীৰ্জাই ঘূৰি ফুৰাটোৱে ধৰ্ম নহয়। স্বাভাৱিক দৈনন্দিন জীৱনত আমি যিবোৰ কাম কৰোঁ, আনন্দ চিত্তে কাৰো অপকাৰ নোহোৱাকৈ, ওচৰৰ 10জনৰ উপকাৰ হোৱাকৈ যিবোৰ আমি কাম কৰিম, সেইবিলাকো ধৰ্ম আওতাত, সেইবিলাকো ধৰ্ম শব্দৰ আওতাত পৰিব। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ'বা, এইখিনি কথা কিন্তু আমি আধুনিক মানুহে খুব কমেই মানো। সত্য কোৱাটো আমাৰ এতিয়াৰ কাৰণে দুৰূহ হৈ পৰিছে, ধৰ্ম আচৰণটো দুৰূহ হৈ পৰিছে, দৈনন্দিন অধ্যয়নৰ কথাটো ক'বই নালাগে। আচাৰ্যক অভিষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিবা। গতিকে এয়া সেই সময়ৰ কথা আছিলে, আচাৰ্যক দক্ষিণা দিয়া, যি শক্তি অনুসাৰে যি পাৰি উচিত মৰ্যাদা অনুসাৰে দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰাৰ কথা কৈছিল। সত্যৰ পৰা বিচ্যুত হ'বলৈ হাক দিছিল। ধৰ্মৰ অৰ্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহ'বা, নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবা। গতিকে কামটো যদি নিজৰ মংগলৰ হয়, আনৰো যদি অমংগল নহয়, তেতিয়াহ'লে কৰিবলগীয়া কামটোৰ পৰা আঁতৰি থাকিবলৈ মানা কৰিছিল। ধন সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কাৰ্য কৰিবা, কিন্তু ধৰ্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ কৰিবা। এইখিনি কথা আমি মানুহ জানো। আজি ধন সম্পত্তি আমি আহৰণ কৰিম, কিন্তু ধৰ্মৰ পথত থাকি সৎভাৱে। দেৱকাৰ্য আৰু পিতৃকাৰ্যৰ বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহ'বা। দেৱতাৰ কাৰ্য, পিতৃ মাতৃৰ কাৰ্যত কেতিয়াও প্ৰমাদগ্ৰস্ত মানে কেতিয়াও পিছ হুহুকিব নালাগে, কেতিয়াও পিতৃক দেৱতাসকলক সেৱা শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত অৱহেলা কৰিব নালাগে। মাতৃক দেৱতাৰ দৰে মানিবলৈ কৈছে, পিতৃক দেৱতাৰ দৰে মানিবলৈ কৈছে, আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা। যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা। অনিন্দনীয় যিবোৰ কাম কৰিলে তোমাক কোনেও নিন্দা নকৰে, প্ৰশংসাহে কৰিব, 10জনৰ উপকাৰত আহিব, তেনেকুৱা কাম কৰিবলৈ কৈছে। ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিবা, সেইবোৰ অভ্যাস কৰিব লাগে, সেইবোৰ শিকিব লাগে। আৰু ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ ততালিকে পৰিত্যাগ কৰিব লাগে, পৰিহাৰ কৰিব লাগে। এইখিনি কথা উপনিষদৰ যুগত ছাত্ৰ ছাত্ৰীসকল যিসকলে শিক্ষা শেষ কৰি পেলাই উভতি যাবৰ সময়ত গুৰুসকলে তেওঁলোকক এই উপদেশ দি পেলাই
গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিবৰ বাবে আগবঢ়াই দিছিলে। আকৌ দান কৰাৰ ক্ষেত্ৰতো কিছুমান নীতি নিয়ম বান্ধি দিছিলে। দান কৰাৰ অৰ্থাৎ স্ব-উপাৰ্জিত ধন সম্পদ কেনেকৈ সংবিভাজ্য সমানে বিতৰণ কৰি কেনেকৈ ভোগ কৰিব তাৰো উপদেশ দিছে। কিভাৱে দান কৰিব সেইটো উপদেশ দিছে শিক্ষাৰ্থীসকলক। শ্ৰদ্ধেয়া দেয়ম, শ্ৰদ্ধা সহকাৰে দিবা। অশ্ৰদ্ধেয়া অদেয়ম, শ্ৰিয়া দেয়ম, হ্ৰিয়া দেয়ম, ভিয়া দেয়ম, সংবিদা দেয়ম। শ্ৰদ্ধাৰে দান কৰিব কৈছে। অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয়, এইটো নিদিয়াহেঁত বৰ দিগদাৰ, এনেকুৱা সময়ত দিবলগীয়া হৈছে, তেনেকৈ দান কৰিব নালাগে। শ্ৰী অৰ্থাৎ সামৰ্থ্য অনুসাৰে দান কৰিব লাগে। মোৰনো কি আছে তেনেকুৱা ভাৱত দান কৰিব নালাগে। এতেকে নিদিওঁ এই ভাবি হাত সাৰি থাকিবও নোৱাৰি। অথবা বহুত আছে কিন্তু অলপমান দি নাম মাত্ৰ কৰাও নিন্দনীয়। সলজ্জভাৱে, হ্ৰিয়া শাস্ত্ৰৰ প্ৰতি বা লোকৰ নিন্দাৰ ভয়ত মিত্ৰভাৱে, সংবিদা প্ৰেম ভাৱত দিব লাগে। গতিকে সলজ্জভাৱে দিব লাগে, লোকৰ নিন্দাৰ ভয়ত দিব নালাগে, কিন্তু প্ৰেম ভাৱত শ্ৰদ্ধাৰে সামৰ্থ্য অনুসৰি আমি দান কৰিব লাগে। মোৰ নিজৰে নাই, মইতো দান কৰিবই নোৱাৰোঁ, বহুত আছে কিন্তু দিওঁনে নিদিওঁ বা এইবোৰ দিবলৈ বৰ দিগদাৰ, এনেকুৱা ধৰণৰ অশান্তি এটা মনত লৈ পেলাই, অশ্ৰদ্ধা এটা মনত লৈ পেলাই দান কৰিবলৈ মানা কৰিছে। তৈত্তিৰীয় উপনিষদ, এইখনো এখন উপনিষদ। তৈত্তিৰীয় উপনিষদৰ কথাখিনি বিশেষভাৱে মন কৰিবলগীয়া কথা। ইয়াত প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম। সমাজ আৰু ব্যক্তি দুয়োটাৰে জীৱন কল্যাণ কৰাৰ সুখদায়ক হ'বলৈ আৰু পাৰত্ৰিক শ্ৰেয় লাভ কৰিবলৈ যি দুটা মহৎ গুণৰ কৰ্ষণ সমাজৰ প্ৰত্যেক ব্যক্তিয়ে কৰিব লাগে, যি নকৰিলে ব্যক্তি আৰু জীৱন আৰু লগে লগে সমাজ জীৱন দুখদায়ক, পীড়াজনক আৰু বিশৃংখল হৈ সেই কৰ্ষণীয় গুণ দুটা হ'ল সত্য আৰু ধৰ্ম। চোৱা, কেৱল নিজৰ জীৱনটোৱে দুখজনক বা পীড়াজনক নহয়, তুমি যদি সত্য আৰু ধৰ্মৰ পথত থাকিব নোৱাৰা, তোমাৰতো নিজৰ কষ্ট হ'বই, লগতে ওচৰৰ পাজৰৰ গোটেই সমাজখনেও তোমাৰ পৰা কষ্ট পাব আৰু সমাজখনৰো ক্ষতি হ'ব। গতিকে তৈত্তিৰীয় উপনিষদত অধিকভাৱে গুৰুত্ব দিছিলে এই দুটা কথাতে, সত্য আৰু ধৰ্ম। বিদ্যা লাভৰ চৰম প্ৰাপ্য বা আৰ্জনীয় বিষয়ো এই দুটাই। আমি বিদ্যা কিহৰ কাৰণে লাভ কৰিছোঁ? আমি সংস্থাপনৰ কাৰণেতো কৰিছোঁ, কিবা এটা কৰিব লাগিব, কিবা এটা কৰি আমি জীৱনটো নিৰ্বাহ কৰিব লাগিব। কিন্তু বিদ্যা আহৰণৰ লগত কেৱল পোনপটীয়াকৈ অকল সংস্থাপনৰে উদ্দেশ্য নাই। সংস্থাপনৰ উদ্দেশ্য হোৱাহেঁতেন নিৰ্দিষ্ট এটা ক্ষেত্ৰতে মানুহে কিবা কিবি পঢ়ি পেলাই তেওঁ কিবা কৰিব পাৰিলে, কিন্তু সামগ্ৰিকভাৱে আমি বহুত কিবা কিবি জ্ঞানৰ বাবে পঢ়োঁ। সকলো ধৰণৰ বিষয়ে আমি নিৰ্দিষ্ট এটা শিক্ষা ব্যৱস্থাৰ এটা আনুষ্ঠানিক শিক্ষাৰ এটা নিৰ্দিষ্ট বয়সলৈকে আমি সকলো ধৰণৰ বিষয়ৰ পৰা আমি শিক্ষা ল'বলগীয়া হয়। আমি সমাজবিদ্যা পঢ়িবলগীয়া হয়, আমি ইংৰাজী পঢ়িবলগীয়া, আমি সাহিত্য পঢ়িব লাগে, আমি ৰাজনীতি পঢ়িব লাগে, আমি অৰ্থনীতি পঢ়িব লাগে। সকলোবিলাক পঢ়াৰ পিছত কিন্তু মই এটাহে হ'মগৈ, কিবা এটা ক্ষেত্ৰতহে মোৰ জীৱন জীৱিকা জড়িত হ'ব। কিন্তু এই জ্ঞান যে আমি অৰ্জন কৰিলোঁ, এই গোটেই জ্ঞানখিনি কিন্তু আমাৰ বাবে প্ৰয়োজনীয়। সেইবাবে তেওঁ কি কৈছে, গুৰুৱে এই দুটাৰ কথা কৈ প্ৰতিদিনৰ কৰণীয় কৰ্ম অধ্যয়নৰ কথা সোঁৱৰাই দিছে। এই নিত্য অধ্যয়ন সভ্য জীৱনৰ উন্নত আচৰণৰ অপৰিহাৰ্য অংগ। খাওন শোৱনৰ নিচিনা সদায় এৰিব নোৱাৰা, এৰিব নলগীয়া কৰণীয়। গতিকে নিত্য অধ্যয়নটো আমি খাওঁ যেনেকৈ প্ৰতিদিনেতো খাওঁ, কেইবাৰ খাওঁ, খোৱাটো আমি কিমানবাৰ শুওঁ, খায়ে থাকোঁ, শুয়ে থাকোঁ, কাম নাই। গতিকে আমি কি কৰোঁ, দুবাৰ তিনিবাৰ চাৰিবাৰলৈকে খাওঁ, ভোক নালাগিলেও খাওঁ কেতিয়াবা, কিন্তু আমি মন নগ'লেও পঢ়োঁনে কেতিয়াবা? মন গ'লে কিমান পঢ়োঁ বা পঢ়িবলৈ আমাৰ মন যায় কিমান? অধ্যয়নৰ প্ৰতি আমাৰ কিমান আগ্ৰহ? অধ্যয়ন কেৱল স্কুলৰ কিতাপখন, পৰীক্ষাৰ বাবে পঢ়া কিতাপখনে অধ্যয়ন হয় জানো? সামগ্ৰিকভাৱে চতুৰ্দিশে বিভিন্ন ধৰণৰ কত ধৰণৰ জ্ঞান লাভ কৰিবলগীয়া আমাৰ আছে, আৰু সেই জ্ঞান লাভ কৰাৰ একমাত্ৰ উপায়টোৱে হৈছে অধ্যয়ন, কিতাপ, পুথিপাঁজি, শাস্ত্ৰ। সেই বস্তুবিলাকৰ প্ৰতি আমাৰ ধাউতিটো থাকিব লাগে। এইদৰে প্ৰধান কথাকেইটা কোৱাৰ পিছতে আচাৰ্যই শিষ্যক নিজৰ মংগলৰ কাৰণে সৎ পথত থাকি ধন সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে। গতিকে প্ৰথমতে আমি এটা চৰিত্ৰ, ভাল চৰিত্ৰ এটা অৰ্জন কৰি ল'ব লাগিব, যিটো চৰিত্ৰৰ যোগেদি আমি অনাগত দিনত এটা সুখী, আনন্দময় আৰু সকলোৰে কামত অহা এটা জীৱন যাপন কৰিব পাৰিম। ধন সম্পদ বঢ়োৱাৰ ওপৰতে ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে। গতিকে ব্যক্তিৰ সুখ কি? সুখ মানে টকা পইচা বঢ়োৱাৰ ওপৰতে আমাৰ সুখ।
কাৰণ টকা পইচাৰে আমি সকলো ধৰণৰ বস্তু আমি আহৰণ কৰিব পাৰোঁ, ল'ব পাৰোঁ, আৰু সমাজখনো তেতিয়া সমৃদ্ধিশালী হয়। আমি যদি সব দুখীয়া হৈ থাকোঁ, সমাজখন দুখীয়া হ'ব। ধনৰ দুখীয়া হওক, মনৰ দুখীয়া হওক, জ্ঞানৰ দুখীয়া হওক, প্ৰজ্ঞাৰ দুখীয়া হওক, সকলো ফালে যদি আমি দুখীয়া হৈ থাকোঁ, তেতিয়াহ'লে সমাজখনো তেনেদৰে দুখীয়াই হ'ব। আমি যদি সকলো পিনে আমি স্বাৱলম্বী হওঁ, তেতিয়া সমাজখনো স্বাৱলম্বী হ'ব, সমাজখনো সমৃদ্ধিশালী হ'ব। এই অৰ্থবৃদ্ধি উঠি অহা যুৱকৰ এটা ব্যক্তিগত আৰু সামাজিক উত্তৰদায়িত্ব। গতিকে উঠি অহা ল'ৰা ছোৱালীবিলাকৰ ই এটা দায়িত্ব। আমি যিখন পৃথিৱী পাইছোঁ, যিখন সমাজ পাইছোঁ, আকৌ তেনেকৈ আমি কাৰোবাৰ বাবে এখন সমাজ থৈ যাব লাগিব। আমি যিখিনি নাই পোৱা সেইখিনি আমি গোটাব পাৰিব লাগিব। তেতিয়াহে আমাৰ পিছৰ প্ৰজন্মখিনিয়ে সেইখিনি পাব। আমি থৈ যাব লাগিব। কিদৰে থ'ম? নিজকে আমি প্ৰজ্ঞাৱান কৰিব লাগিব, জ্ঞানী কৰি তুলিব লাগিব, সমৃদ্ধিশালী কৰি তুলিব লাগিব, ধন টকা পইচা ঘটিব লাগিব, কিন্তু সকলো কৰিব লাগিব সত্য আৰু ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি। সেই দেখি উপনিষদৰ আচাৰ্যই এই কথা সতৰ্কভাৱে সোঁৱৰাই দিছে। তৈত্তিৰীয় উপনিষদৰ আদৰে আন এঠাইত স্পষ্টভাৱে কৈছে, অন্নং ন নিন্দাত অন্নং বহু কুৰ্বিত তদ্ব্ৰতম। অন্নক নিন্দা কৰিবলৈ হাক দিছে, খাদ্যক নিন্দা কৰিবলৈ হাক দিছে, পাৰিলে বঢ়াবলৈহে কৈছে। ইও এটা ব্ৰত বুলি কৈছে। ব্যক্তিৰ দায়িত্বৰ পৰিধিক্ৰমত আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ, এই তিনিটাৰ কথা সোঁৱৰাই দিছে। মাতৃদেৱো ভৱ, আচাৰ্য দেৱো ভৱ, অতিথি দেৱো ভৱ। ব্যক্তিৰ দায়িত্বৰ পৰিধি কিমান দূৰলৈকে আমাৰ দায়িত্ব আছে। নিজৰ পৰিয়ালৰ কথা আছে, মোৰ পৰা মোৰ পৰিয়ালটো, পৰিয়ালৰ পৰা সমাজ, এনেকৈ আমাৰ সকলোৰে দায়িত্ব আছে। সমাজখনৰ প্ৰতিও আমাৰ দায়িত্ব আছে। আমি কৰা কামে সমাজখনত প্ৰভাৱ পেলাব, বেয়া কামে সমাজখনত কুপ্ৰভাৱ পেলাব। আমাৰ ভাল কাম দেখি আমাৰ পিছৰ কোনোবা ল'ৰা ছোৱালী, আমাৰ পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে বা মানুহে প্ৰেৰণা পাব। আমি বেয়া কাম কৰিলে আমি নিন্দাৰ মুখামুখি হ'ব লাগিব, বা সেয়া শিকি পেলাই কোনোবা বিপথে পৰিচালিত হ'ব। তাৰ লগে লগে কি কৰিব দিছে? মাতৃদেৱো ভৱ। মাতৃক দেৱতাৰ দৰে জ্ঞান কৰিবলৈ দিছে, আচাৰ্যক দেৱতাৰ দৰে জ্ঞান কৰিবলৈ দিছে, অতিথি দেৱো ভৱ, অতিথিক দেৱতাৰ দৰে জ্ঞান কৰিবলৈ দিছে। পিতৃ মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচাৰ্য আৰু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচাইছে। সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ কাৰণে ডাঙৰ হোৱা নাই, নিজৰ কাৰণে ধন সম্পদ অৰ্জন কৰাৰ উপদেশ পোৱা নাই। নিজৰ কাৰণেও হয়, পৰিয়ালবৰ্গৰ কাৰণেও হয়, কিন্তু আচাৰ্য আৰু অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ কাৰণে তেওঁ আৰ্জন অৰ্পিত কৰিব লাগে। গতিকে আমি ধন সম্পত্তি আহৰণ কৰিম, কিন্তু এইটো কথা মনত ৰাখি কৰিব লাগিব যে কেৱল নিজৰ কাৰণে, মোৰ পেটটো ভৰক, সকলো মগনীয়া মৰক, এনেকুৱা এটা মনোভাৱেৰে আমি স্বাৰ্থপৰ হৈ পেলাই আমি ধন সম্পদ আৰ্জন কৰিব নোৱাৰিম। বিদ্যাৰ্থীৰ সন্মুখত কৰ্মময় জীৱনৰ চিত্ৰ এটা এইখিনি উপদেশ বাণীয়ে দাঙি ধৰিছে। ইয়াৰ পৰাই উপনিষদৰ প্ৰৱৰ্তিত জীৱন দৰ্শন সম্বন্ধীয় আভাস এটা আমি পাওঁ। ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত আছে কি বুলি? ভুঞ্জিথা। নিষেধ বাক্য হ'ল মা গৃধ। তেন ত্যক্তেন ভুঞ্জিথা মা গৃধ কস্য সিদ্ধনম। কি বুলি কৈছে? যে ভুঞ্জিথা, ভোগ কৰা, কিন্তু কেনেকৈ? ত্যাগতেন, ত্যাগ কৰিহে ভোগ কৰিবলৈ কৈছে। মা গৃধ, নিজে ত্যাগৰ ভাৱত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱে উপনিষদৰ বিধান। আমাকতো আনৰ বস্তুহে লাগে, মোৰ নিজৰ আছে, তথাপিও আনৰটো ভাল লাগে। কিন্তু ইয়াত কৈছে যে নিজে ত্যাগৰ ভাৱত থাকি আনৰখিনিলৈ আকাংক্ষা নকৰাকৈও ভোগ কৰিব লাগিব। ভোগ কিন্তু কৰিবলৈ কৈছে প্ৰথমতে। মোৰ চব লোকক দি দিম, মই নোখোৱাকৈ থাকিম। কেৱল খোৱাটোৱে ভোগ নহয়, অন্য ধৰণৰ বস্তু, পিন্ধা উৰাৰ পৰা আৰম্ভ কৰি মানসিক সকলো ধৰণৰ, শাৰীৰিক মানসিক সকলো ধৰণৰ আনন্দ বিনোদন, এই সকলোবিলাক আমি নিশ্চয় ল'বলৈ চেষ্টা কৰিব লাগিব। কিন্তু কেনেকৈ কৰিব লাগিব? ত্যাগৰ মনোভাৱেৰে, ত্যাগ কৰিহে ভোগ কৰিবলৈ দিছে। ভোগ এৰি বনবাসী হৈ লাওলোৱা হৈ থকাৰ কাৰণে উপদেশ কিন্তু দিয়া নাই। সন্যাসী হৈ ঘূৰি ফুৰিবলৈ দিয়া নাই, খোৱা বোৱা এৰি থৈ পেলাই, নিজৰ একো সকলো সৰ্বস্ব হেৰুৱাই পেলাই এটা অৰ্থহীন জীৱন যাপন কৰিবলৈও কিন্তু আমাক উপনিষদে কোৱা নাই, শাস্ত্ৰই কোৱা নাই, ভাৰতীয় আদৰ্শই কোৱা নাই। মাত্ৰ ভাৰতীয় আদৰ্শই কৈছে ধৰ্মত থাকিবলৈ কৈছে, সত্য কথা ক'বলৈ দিছে, আৰু ভোগ কৰোঁতে ত্যাগ কৰিহে ভোগ কৰিবলৈ দিছে। ভোগ কৰাৰ এই কৌশলটো পিছৰ যুগত কৰ্মযোগ বুলি বিশদ আলোচনা কৰা হৈছে। উপনিষদৰ কৰ্মযোগৰ নিৰ্দেশত এইদৰে আছে: ওপৰত কোৱা প্ৰবৃত্তিৰে কাম কৰি 100 বছৰ জীয়াই থকা।
জীয়াই থাকিবলৈ বাঞ্ছা কৰা, কাৰণ তুমি শৰীৰধাৰী মানুহ, তোমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই। কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈ শিকা। কামো কৰিবা আৰু সেই কামত লিপিত খায়ো নাথাকিবা। এই উপনিষদৰ কৰ্মযোগ, ভগৱত গীতাৰ কৰ্মযোগৰ 20 তত্ত্ব। গতিকে লিপিত খাই নাথাকিবা মানে একেটা বস্তুৰ ওপৰতে মোহগ্ৰস্ত হৈ থাকিবলৈ মানা কৰিছে। ত্যাগ কৰি ভোগ কৰিবলৈ কৈছে, ধৰ্মৰ পথত চলিবলৈ কৈছে, সত্য কথা ক'বলৈ কৈছে, পিতৃক দেৱতাৰ দৰে জ্ঞান কৰিব দিছে, মাতৃক দেৱতাৰ দৰে জ্ঞান কৰিব দিছে, আচাৰ্যক দেৱতাৰ দৰে জ্ঞান কৰিবলৈ দিছে, অন্ন বৃদ্ধিত মনোযোগ দিবলৈ জ্ঞান কৰিবলৈ কৈছে, আৰু সকলো পিনৰ পৰা যাতে আমাৰ কামে, জ্ঞানে, শিক্ষাই নিজৰ লগতে পৰিয়ালৰ উন্নতি কৰাৰ উপৰিও সমাজখনলৈও যাতে খুব সুন্দৰ এটা অৱদান দি থৈ যাব পাৰে, তেনেধৰণৰ কথাহে ভাৰতীয় শাস্ত্ৰসমূহে উপনিষদে কৈছে। গতিকে ভাৰতীয় আদৰ্শ খুবেই আকৰ্ষণীয় আৰু সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰশংসনীয় আৰু আদৰণীয়, কাৰণ ভাৰতীয় আদৰ্শৰ ইমান মূল্য বেছি যে ইয়াত কোনো ভুল কথা নাই। এই কথাখিনি যদি আমি প্ৰতিটো কথা আখৰে আখৰে পালন কৰি চলি যাব পাৰোঁ, তেতিয়াহ'লে আমি এটা সুন্দৰ, সুখৰ আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিব পাৰিম। ভোগ কৰিলেও আমি ত্যাগ কৰিব লাগিব, ত্যাগ কৰিব পাৰিব লাগিব, আৰু মোৰ সামৰ্থ্য অনুসৰিহে মই ত্যাগ কৰি পেলাই মই ভোগ কৰিব লাগিব। সকলোৰে উপকাৰ, পৰোপকাৰ, ব্ৰত হ'ব লাগিব। এই সকলোখিনি মিলাই পেলাই যদি আমি আমাৰ জীৱনটো পৰিচালনা কৰোঁ, তেতিয়া দেখিবা যে আমি ভাৰতীয় হিচাপে সফল। আৰু আমাৰ বাবে এই দেধাৰ যি ঋষিমুনিসকলৰ পৰা আৰম্ভ কৰি সকলোৱে যিদৰে অগাধ পাণ্ডিত্যৰে অলেখ সাহিত্য ৰচনা কৰি থৈ গৈছে, শাস্ত্ৰ ৰচনা কৰি থৈ গৈছে, জীৱনটো কেনেকৈ যাপন কৰিম তাৰ বিধি বিধান দি থৈ গৈছে, এই সকলোখিনি কথা যদি আমি আখৰে আখৰে পালন কৰোঁ, তেতিয়া দেখিবা আমি এটা সুন্দৰ জীৱন পাইছোঁ, আৰু সেই জীৱনটো পাই পেলাই আমি ধন্য হৈছোঁ। এই পাঠটোৰ লগত আনুষংগিক পাঠবোৰ, ওপৰঞ্চি তথ্য, এই সকলো কথা চাবা। আমাৰ নিৰ্দিষ্ট এটা সীমা থাকে ক্লাছত। অনলাইন ক্লাছৰ ক্ষেত্ৰত অকণমান কথাটো বেলেগ, তোমালোকে জানা, বিভিন্ন ধৰণৰ জুম এপ বা এনেকুৱা। কিন্তু আমাৰ এতিয়া এনেকুৱা অৱস্থা হৈছে যে সকলো ছাত্ৰ ছাত্ৰী হয়তো সেইখিনি টেকন'লজি নোৱাৰিবও পাৰে, বা কিছুমানৰ হয়তো সুবিধাও নাই। আৰু মই প্ৰথম যিটো ভিডিঅ' দিছিলোঁ সেইটো ইতিমধ্যে 38-40জনমানৰ গ্ৰুপত থকা ছাত্ৰ ছাত্ৰীৰ ভিতৰত 38-39টামান ভিউজেই হৈছে। তাৰমানে চাইছে, প্ৰায়ে প্ৰত্যেকেই চাইছে যেন মোৰ লাগিছে। হয়তো কোনোবাই কমেণ্ট দিয়া নাই বাৰু, হ'ব, ভিউজটো ঠিকেই থাকিলেই হ'ল, চালেই হ'ল। আৰু তোমালোকে প্ৰশ্ন কৰিবলৈ যত্ন কৰা। তোমালোকৰ কিন্তু একো অসুবিধা নহয়। প্ৰশ্ন আৰু উত্তৰ আৰু পাঠৰ এই আলোচনাখিনি, বিশেষভাৱে আলোচনাখিনি প্ৰয়োজনীয়। প্ৰশ্ন উত্তৰ মই দিব পাৰোঁ লিখি পেলাই, কিন্তু একো নুবুজিলে, পাঠটোৰ বিষয়ে যদি তোমালোকৰ সম্যক জ্ঞান নাথাকে, কনচেপশ্যন এটা নাথাকে, তেতিয়াহ'লে তোমালোকে কেৱল প্ৰশ্ন উত্তৰ মাধ্যমত বৰ বিশেষ পৰীক্ষাত পাছ কৰিব পাৰা, কিন্তু জ্ঞান অৰ্জন কৰিব নোৱাৰিবা। আৰু মই সেইটো বিশ্বাসো নকৰোঁ। গতিকে মই যেনেকেই নহওক, খুব দীঘল পাঠ হ'লে কেতিয়াবা 2টা বা 3টা ভাগত হ'লেও মই তোমালোকক ভিডিঅ'বিলাক দিম। গতিকে আজিৰ পাঠটো আছিল ভাৰতীয় আদৰ্শত বৈৰাগ্য। তোমালোকে পাঠটো এবাৰ পঢ়িবা আৰু মোৰ এই ভিডিঅ'টো এবাৰ চাবা, আৰু তোমালোকে পাৰিলে মোক জনাবা। সকলোৱে কমেণ্ট দিলে ভাল লাগে। 40জনৰ 40টা কমেণ্ট আহিলে মোৰ ভাল লাগে পিছৰ ক্লাছটো কৰিবলৈ। আজিলৈ ইমানতে সামৰিছোঁ। সকলো ভালে থাকিবা। ধন্যবাদ।